আজিৰ পৰা মই সেই নিজৰ নাম কোৱা মই মনি খাটনিয়া মই মুকুতা ডেকা কীৰ্তনত ধৰি শপত খাইছো আজিৰ পৰা কৃষ্ণ কমল খাটনিয়াৰ জেপ লুৰুকা বন্ধ মাইকী মানুহৰ মাত শুনা নাই জেপ লুৰুকা বন্ধ বা ইমান উধাটো খাই আহিছ মাৰ নেকি মই কৈছো আপুনি যে বৰবাদ হৈ গৈছা কোনে বৰবাদ কৰিলে আপোনাৰ ঘৈণীয়েকে আছা মোৰ ঘৈণী তোৰ কি হ'ব ক'বলৈ মনটো আছে কিন্তু ইচ্ছা নাছে কি হৈছে কচোন আপোনাৰ বৰবাদ কৰি পেলাইছে চা কোনে বৰবাদ কৰিছে কিয় বৰবাদ কৰিছে ক দিয়ক কাণখন দিয়ক হেই মোক ক কৈছো ক কাণেদি নুশুনো নহয় মই মুখেদি ক কি কৰি আছে গেটৰ সন্মুখত চকীদাৰী মোৰ গেটৰ মুখত চকীদাৰ থাকিব লগা হ'ল যে এতিয়া হ'ল দেশত এই চকীদাৰী প্ৰথা চলিছে হয়নে অলপ আগতে নিউজটো চাওঁতেহে গম পালো মই তুমিও চাবাছো গম পাবা মই আকৌ বেলেগ এটা কাৰ্যসূচী আৰম্ভ কৰিম কি কাৰ্যসূচী ফালন কাৰ্যসূচী আহক কি কৰি আছা মেনকা কোন মেনকা তোমাকে মৰমত মাতিছে আজিনো মোলে ইমান মৰম লাগিল নে নেলাগিবনে তুমি গিৰিয়েৰাৰ কিমান উন্নতিৰ কথা চিন্তা কৰি আছা বহাচোন 2 মিনিট কথা পাতো কৃষ্ণ লাজ লাগে পাই মানুহে দেখিলে কি বুলি কব বায়নৰ ঘৰত খোল কি হলনো প্ৰশ্ন নকৰিবা এই নহৰু ফুটাটো ক'ত গ'ল কোন নহৰু ফুটা ককায়েৰে নাজানো মই 2টা বেডৰুমলৈ আহা আহিলি নে তই উঠিয়া গৈছো $1,00,000 টকা লাগে 1,00,000 টকা লাগে বায়নৰ ঘৰত খোল টিকেট কোষ্টত আহিছিল কাৰণেহে কথা ক'বলৈ আহিছে ডাবুলেম লগ লাগি মোক পৰা সোণা লগাই দিলো এই ভণ্টি গোটৰ পইচা পলাহে দিছিলে ভনীয়েকৰ কয়লা বিজনেছ আছে দিন বেয়া আছে কিবা এটা হ'ল আৰু তেনেকে ক'লে মোৰ 10,000 টকা ঘূৰি আহিব যোৱা পইচা নোৱাৰো ক'ত আহিব বাদ দিয়া আৰু কথা ক'বলৈ আহিছে এয়া যেন 10,000 টকা নহয় গাঁৱৰ সাধাৰণ ভোজ এটা খাই গেছহে এৰিছে ইমান বেয়া কথা কৈছে নে আপুনি আৰু কম 10,000 টকা ঘটাটোৱেহে জানে ভুল এটা হ'ল আৰু নেক্সট টাইম নহয় এইবাৰলে মাফ কৰি দিয়ক মোক এইবাৰলে মোক মাফ কৰি দিয়ক শেষ কৰি দিলি তহঁত দুইটাই মোক বেলেগৰ ঘৈণীয়েকে গিৰিয়েকৰ উন্নতিৰ জখলা বনাই মই যি এডাল বনাইছো তাকো কাটিছ দুইটাই আহি আছো ৰ আজিৰ পৰা মই সেই নিজৰ নাম কোৱা মই মনি খাটনিয়া মই মুকুতা ডেকা কীৰ্তনত ধৰি শপত খাইছো আজিৰ পৰা কৃষ্ণ কমল খাটনিয়াৰ জেপ লুৰুকা বন্ধ মাইকী মানুহৰ মাত শুনা নাই জেপ লুৰুকা বন্ধ ঘৰখনৰ কাৰণে কেতিয়াবা 50 টকা 100 টকা লওঁ ইজি মানিৰ ধান্দাত সাঁচতীয়া ধনৰ চুনা নলগাও আৰু যদি জানি শুনিও কেতিয়াবা ভুল কৰো যি শাস্তি দিয়া মূৰ পাতি ল'ম হৰে যোৱা ধুনীয়াকে স্পেচিয়েল চাহ একাপ লৈ আনগে যোৱা জোৱাই মই মানে কৈছিলো একো নুশুনো ধুনীয়াকে চৰ্বত এগিলাচ বনাই আনক একেলগে জানো চাহে আৰু চৰ্বতে খাবা শপত খাইছো কীৰ্তনত ধৰি জোৱাইৰ মুখে মুখে কথা নকওঁ খাওক মই আনিম দিয়া খাওক $10,000 টকাটো ৰিটাৰ্ণ নাপাওঁৱে অলপ দিন অন্তত দুইটাকে খটুৱাব পাৰিম কৃষ্ণ প্ৰভু দাই নধৰিবা আৰু